নমস্কাৰ সকলোকে অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি আমি যাব ওলাইছোঁ আমাৰ মাহঁতৰ ঘৰত। আৰু মাহঁতৰ ঘৰত কিয় যাওঁ কি কথা আপোনালোকক কৈ আছোঁ। ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি যাম, টমটমতে যাম, কাৰণ আজি মানে থ'ব যোৱা কোনো মানুহ নাই। সেই বাবু আৰু মই টমটমতে আহিলোঁ। আৰু মুনু অহা নাই, মুনু মানে স্কুলত গৈছে, তাইৰ আজি পৰীক্ষা চলি আছে। এই বাবু আৰু মই যাওঁ আৰু গৈ পাই আপোনালোকক লগ পাই আছোঁ। আমি আহি পাই গ'লোঁ মাহঁতৰ ঘৰ। আৰু মাহঁতৰ চুবুৰীৰ নামঘৰত আজি মানে বিষ্ণু হোম আছে। প্ৰত্যেক বছৰে মাতে, কিন্তু মই সেনেকৈ আহিব পৰা নাছিলোঁ, কাৰণ ইহঁতৰ পৰীক্ষা চলে। এইবাৰো চলিছে, কিন্তু ইহঁত এতিয়া ডাঙৰ হৈছে, অলপ বুজি পোৱা হৈছে, সেইকাৰণে এইবাৰ আহিলোঁ। আৰু আহি পাই আমি ঘৰত চাহ খালোঁ, খাই আকৌ আহিলোঁ নামঘৰত। এয়া আমাৰ ডাঙৰ মাহঁতৰ ছোৱালী গোটেইখিনি আহিছে। ইহঁতৰ ওচৰতে হয় আৰু মানে চুবুৰীৰ পুৰুষ মহিলা সকলোখিনি ওলাই আহিছে। আৰু এনেকুৱা পৰিৱেশ খুবেই ভাল লাগে। এয়া নামঘৰত আহি আমি প্ৰথমে সেৱা কৰি ল'লোঁ। থাপনাত সেৱা কৰি আহি আকৌ আমাক চাহ খাব দিলে। এইফালে আমি আকৌ চাহ খাব আহিলোঁ। আৰু আমি চাহ খাই আছোঁ, মই আৰু মোৰ লগত সৰু মা। আৰু আমি দুয়ো চাহ খাই আছোঁ। আৰু বৌহঁত আহিছে, কিন্তু ইয়াত বাহিৰত বহি আছে, এয়া সৰু মা। এইফালে চাহ খাই আহি আমি আকৌ বাহিৰতে বহি আছোঁ। আৰু এতিয়া প্ৰসাদ দিব সকলোকে। আৰু যিয়ে মানে যেনেকৈ আহিছে সকলোকে মানে চাহ দি আছে আৰু প্ৰসাদ দি আছে ধুনীয়াকৈ, একেবাৰে ডিচিপ্লিনকৈ দি আছে, যাতে কোনেও ৰৈ নাযায়, সকলোকে ধুনীয়াকৈ দি আছে। এইফালে প্ৰসাদ লোৱা হোৱাৰ পিছত আকৌ সকলোখিনি বাহিৰৰ পৰা ওলাই আহিছে, কাৰণ ৰঙিয়া সমষ্টিৰ বিধায়ক আহিব, ভৱেশ কলিতা ডাঙৰীয়া। তেখেতক আদৰিবৰ বাবে মানে সকলোৱে ৰৈ আছে, তেখেতক ফুলেৰে আদৰিব। আৰু তেখেত এতিয়াও আহি পোৱা নাই, কিন্তু সকলো মানুহখিনি সাজু হৈ আছে তেখেতৰ কাৰণে। এইফালে আকৌ সকলোৰে হাতে হাতে ফুল দিছে, যে তেখেত আহিলে ফুল ছটিয়াবৰ কাৰণে। সকলোৱে মানে ফুল ছটিয়াবৰ কাৰণে তেখেতৰ বাবে ৰৈ আছে, কিন্তু তেখেত এতিয়াও আহি পোৱাই নাই, আহিব আৰু এইজনী আমাৰ বা বিনীতা বা। আৰু তেখেত আহিলে, আৰু আহি পোৱাৰ দৃশ্য মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, এয়া চাওক। তেখেত আহিলে, কিছু সময় ভাষণ দিলে, তাৰপিছত তেখেত গ'লগৈ। আৰু এইফালে আকৌ ৰাইজক ভাত দিছে, মানে গোটেইখিনি একেলগে নধৰে, মানে ডেস্ক বেঞ্চতো দিছে, কিন্তু এইফালে আকৌ তলতো কিছুমানক দিছে, সকলোখিনি মানে একেলগে নিমিলে কাৰণে। আৰু মই এতিয়াও ভাত খোৱা নাই, আৰু মই বোলো ইহঁতক অকণমান ভিডিঅ' কৰি থৈ দিওঁ।
ইফালে আমাৰ গুণুমাজনী চাওকচোন কি মৰম লাগে তাই মানে ভিডিঅ'ত উঠে সেইকাৰণে কৈ আছে তাই কেমেৰাৰ আগতে থিয় হৈ আছে। আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।